তো হেল্ল' গাইজ ৱেলকাম টু এনাডাৰ ব্লগ এইটো চাওক হাঁহি আছে তো হিমাংশু মই আৰু ৰাজু আমি তিনিটা মই অলপ গেটআপটো এনেকৈ ওলাইছোঁ আমি তিনিটা আমাৰ ঘৰত জমা হৈছোঁ লাইন আপটো কৰিছোঁ বাইকাৰটো লাইন আপ বুলি কৈছোঁ ব'ল যাওঁ তো এতিয়া তিনিটা ওলাই যাওঁ টাউনৰ ফালে বহুত দিন পিছত ব্লগ বনাই আছোঁ এইবিলাক কথা পাতি লাভ নাই যিহেতু এতিয়া যাওঁ আজি শ্বপিং হ'ব কাবাৰ আজি কাবাৰ শ্বপিং হ'ব খুব ফূৰ্তি আৰু মই ইণ্টাৰেষ্টিং কথা এটা ক'ম ইণ্টাৰেষ্টিং কথাটো হ'ল মানুহ গৈ আছোঁ তিনিটা শ্বপিং হ'ব এটা পেণ্টৰ আপুনি চিন্তা কৰক কিন্তু যাওঁ আমি চব যাম তো এইফালে চব বাইক চাইক ৰেডি তোৰখন ভৰাই দে তিনিদিন ৰেডি হেলমেটত মাউণ্ট ৰেডি আজি মাইকো চেক হ'ব মাইক এটা অৰ্ডাৰ দিছিলোঁ এইডাল ওলাই আছোঁ চব আজি এইডালৰ কাম চাম আহেনে নাই ভইচ চলালে বাছ তিনিদিন ষ্টাৰ্ট হৈ আছে এইফালে ইহঁত ৰেডি স্কুটি গ'ল সোমাই আমি মাইক দিম লগাই সিহঁতক ঠিক কৰি লওঁ মই লগ পাই আছোঁ তো গাইজ আমি ৰেডি হোপফুলি আৱাজ আহি আছে তো যদি এই ক্লিপটোত আৱাজ আহে টাউন গৈ পাই চাম তেনেহ'লে আই উইল বি ভেৰি হেপী কাৰণ এই বস্তুটোৱে কৰিব পৰা নাছিলোঁ কেতিয়াও আপোনালোকে চাওক কেতিয়া টাউনলৈকে যোৱা ৰাস্তা আৰু নতুনকৈ কাকো দেখাব নালাগে আমি নৱপুৰৰ পৰা ওলাই আছোঁ পৰীক্ষাৰ টাইম মানুহবিলাকৰ টেনশ্যন মেট্ৰিক আৰু আমি এনেকৈ কেমেৰা লগাই ঘূৰি ফুৰিছোঁ চব চেপেটা কৰি কৰি চলো লেটছ গো যদিও সিহঁতে গৈছে হাঁহি পাগল টাইপ কি পাম আজি ইয়াত দেখা যাওক ঐ বেগ লাগিব তোক নালাগে ন নালাগে বোলে তামাম লোক দিয়া লাগি নাই ফটোখন ন চকু বোলে কিবা হৈ আছে চকু বোলে কিবা হৈ আছে পাগলামি কৰিবৰ কাৰণে মই নাযাওঁ তালৈকে গাইজ মই নাযাওঁ বহুত কিনিব মন যাব সিহঁতে কৈছে মই তললৈ যাওঁ হা তহঁতে চাহ যাব ইচ্ছা নাই মোৰ একদম অৱস্থা বেয়া হৈ যাম মই মই যাওঁ তাৰপিছত আমাৰ ল'ৰাই কি চাই এতিয়া কনফিউজ দেছ ফাকি সেইটো মিচিকাই মিচিকাই আহি ওলাইছে ব্লাষ্টটো এইটো টেনশ্যনৰ টাইম এইটো বহুত টেনশ্যনৰ টাইম কাপোৰ বচাটো ঘূৰি ফুৰিছে চব কেনেকৈ পাগলৰ নিচিনা মহন্ত হেৰাল আমাৰ সৰুটো হেৰাল তাক বিচাৰিব লাগিব ক'ত গ'লি তোৰ মহন্তা আছে আছে চিঞৰিছে মহন্ত নাই চিঞৰিছে ক'ত এইটো 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 কাপোৰ বিচাৰিছোঁ অঁ বিচাৰা 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 ল'ৰাৰ ফূৰ্তি গাইছে এইটো ফিট হৈছে এইটো ফিট হৈছে তাৰ ধুনীয়া বহি क्या निकलो हेलो नॉक नॉक उस देर मतलब क्या कर रहे हो तुम कपड़ा चेंज कर रहा है रुको अब थोड़ा अश्लील वीडियो बना रहा है क्या ऑनलाइन तो पिছত फिक्स फिक्स ऑनलाइन तो चलेगा यार अपन डार्क पावर में देखने लगी बोला ले लो बोलता है डार्क चाहिए हम बोला ब्लैक लेना नहीं चाहिए क्या फालतू एक तो खो गया हम लोग आदमी पहले उसको ढूंढ लेता रेजू व्हाट इज ब्लूज में ले लेना ये तो लेगा ही ओ ये तो लेगा ही गाइस आलू लोबो अबे ऐसे ही पैसा मच्छा पैसा এইটো পালো বিচাৰি এই মানুহটোকে বিচাৰি আছিলোঁ ৰাইজ এইটো এইটো এই মিচিক মিচিক দি ঘূৰি ফুৰিছে চব কি হাঁহি কি চাব তাৰ আৰু ৰাইজ আমাৰ এয়াই আৰু ল'ৰাবোৰৰ সেয়া খুলি দিলে
মই কৈছোঁ পিন্ধি পেলাই একেবাৰে আৰু লাহেকৈ গোটেই বনাই থৈ গ'লে হ'ল সেই থৈ দে তাতে হেঙাৰতে এই নুবুজে লাভ নাই একো ব'ল আমি টি চাৰ্ট চাবা কওঁ কিবা এটা সি এযোৰ কাপোৰ লৈছে কিন্তু ৰাজু তই কি ল'বি সেইটো ল এই জেকেট এটা লৈ ল ৰাজু ভাই চিটো কিজানি অফ কৰি ৰাখিছে বহুত গৰম লাহেকৈ কৈছোঁ মাৰিবতো ভাইটি কিবা পচন্দ হৈছে নে আপোনাৰ ইয়াক এইটো চাইড ল'ব দিছোঁ ৰাজু ভাল নালাগিব চাওঁ এই মজনু ভাই হ'ব কিবা ৰাজুক লৈ যাম গাইজ পিন্ধাবৰ কাৰণে তাৰ নাংগা নাচ দেখিলোঁ সেয়া বেয়াকে ধৰিলে দেখিলে 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 এইবিলাক মানুহে নৰকত যায় কি ল'ব লাগিছিল কি এই ফুল নিপিন্ধে গৰমত ঘামি আছ ব'ল অঁ ব'ল পিন্ধি চাবি সেইটো পচন্দ নহ'লে নালাগে পিন্ধিটো চা ভাল লগা বেয়া লগাটো আমি কম নহয় বনাই আছো লৈ ল ৰাজু এইটো লৈ ল সেয়া ভালেই নালাগে এনেকৈ এইবাৰ মোক আহিছোঁ যেতিয়া এটা দিঅ' লৈ যাওঁ 99তে বোলে দিঅ' ৰঙা নীলা ৰঙা নীলা ৰঙা নীলা ৰঙা নীলা ফৰ হিম দুইটা ফৰ হিম এটা স্পাৰ্ক এটা পালছ অঁ হেৰি আছে ন চাইছোঁ ব্লুটো অলপ চুইট ভাল গোন্ধটো অলপ চুইট অঁ এইটো কিন্তু হেৰি কিবা শিয়ালৰ নেমুৰ নিচিনা ষ্ট্ৰং আছে তোমাৰ বৈদ্য ষ্ট্ৰং এইটো বেটাৰ ন দুইটা কম্পেৰিজনত গাইজ চব পৰি গৈছে মাৰ খাম আৰু বেছি টাইম নাই আমাতকৈ ভাৰীটো বাচোতে গাইজ হাঁহিটো চাব হা কি কিবা এটা ভাল লাগিল তোৰ চাগে বেলেগ এটা কোনটোৰ তই এক্স অঁ এইটো ভাল লাগিছে কিন্তু সেইটোতকৈ ভাল লগা নাই মোক নালাগে হেই নালাগে হেই নালাগে মোক লগাই চালোঁ ডাবল এক্সেল তিনিটামান পিন্ধি টি চাৰ্ট দিব নোৱাৰিম নাই নাই আমি আকৌ নোখোলে নালাগে মই লৈছোঁ নে কিবা এটা মই লৈছোঁ নালাগে এই নাটেতো ডাবল মই নিকিনো এই কাপোৰ নালাগে তই কিয় লৈ মোৰ কাপোৰ নালাগে তই লৈ ল মোক নালাগে থৈ দে কলাটো এনেকৈ যে পটককৈ 249 বুলি লিখি দিয়ে তাৰপিছত ভিতৰত যে নাই 249 কিয় অঁ ঠাণ্ডা ইয়াত ইয়াত আছে ৰে সেইফালে ক'ত আছিল বিলটো বিল চিল দিলোঁ বাই বাই জুডিঅ' এতিয়া চলি আছে ডিছকাশ্যন ক'ত খাব ইয়াৰ ভোক লাগিছে ই কয় ৰাধেশ্যাম চাহ খাব ভোট হ'ল 2টা
এটা কৈ আছে ইনায়ত যাব গোটেই ৰোলে চলে খাব তেল উপায় ছটা কেইটা বাজিছে 6টাই বজাতে আৰু ই কৈ আছে ৰাধেশ্যাম যাব চাহ আৰু পিয়াজি এতিয়া মোৰ ভোটটো মেইন ৰাধেশ্যাম যাম চাহ খাম চাহৰ আগত একো নাই ডাঠি টি হেল্ল' কিয় বেয়া পাইছা নেকি টিএন পিয়াজি যাবা ওলাওঁ দাদাৰ শ্বপিং হৈ গ'ল দাদা হেপী অঁ দেখিলেতো সেইটো শুনিলেতো এতিয়া বাকী গাইজ ফাইনেলি আমাৰ কামখিনি শেষ হৈ গ'ল আমি আহি গ'লোঁ টাউনৰ পৰা আহি অকণমান আড্ডাটো ৰখিলোঁ এতিয়া ঘৰ অভিমুখে ওলাই দিছোঁ তো ভিডিঅ'টো ইয়াতে আজি বাইকতে সামৰি দিওঁ আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পালে অকণমান হাঁহি ধেমালি কৰিলোঁ গৈ একেলগে লগৰকেইটাৰ লগত যদি ভাল পালে তেনেহ'লে লাইক কৰি দিব লগৰ লগত শ্বেয়াৰ কৰি দিব আৰু চেনেলটোত যদি নতুনকৈ আছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব বেল আইকনটো দবাই ৰাখিব যাতে ভিডিঅ'জ আহিলে মিছ নহয় তো সকলোৱে টেক কেয়াৰ ষ্টে ছেফ ষ্টে হেল্ডি ৰাইড ছেফ জয় অসম আকৌ এটা ভিডিঅ'ত লগ পাম বাই